লগ পালে সদায় ভাল লাগে আৰু আজি কয়াকুছিত যথেষ্ট ৰাইজক লগ পালোঁ। ৰাইজে মৰম আদৰ দেখুৱালে। সকলোকে মোৰ আশীৰ্বাদ, দোৱা, শুভেচ্ছা, মৰম, চেনেহ। চাওক, আমাৰ এটা কথা হৈছে যে ৰাজনীতিটো আমি সদায় নকৰোঁ আৰু এনেকুৱা নহয় যে কোনোবা এটা সমষ্টিত অকল কোনোবা এটা দলক ভোট দিয়া মানুহখিনিয়ে থাকে। ইয়াততো বহুত ভোট আমিও পাইছোঁ। গতিকে এনেকৈ যদি আমি ভাবোঁ যে এইটো সমষ্টিত কাম নকৰোঁ, তেতিয়াহ'লে আমাক ভোট দিয়া মানুহখিনিয়েও দুখ পাব। গতিকে সেইকাৰণে আমি উন্নয়নৰ ক্ষেত্ৰত বহুত বেছি আমি ৰাজনীতিৰ ভিতৰলৈকে নাযাওঁ। এক প্ৰকাৰ অসম বিধানসভাত বিৰোধী বিধায়কসকলকো আমি সমানেই গুৰুত্ব দিওঁ। ক'ৰবাত তেওঁলোক সদায় মোক লগ পাব নোৱাৰে, ৰুলিং পাৰ্টিৰ বিধায়কসকলে সদায় মোক লগ পায়। তাৰ কাৰণে ক'ৰবাত কেতিয়াবা ৰুলিং পাৰ্টিৰ বিধায়কে দুটা কাৰ্যসূচী বেছিকৈ পায়। সেইটো এইটো কাৰণেই পায় যে তেওঁলোকে সহজে লগ কৰিব পৰা ব্যৱস্থা। কিন্তু আজি বিৰোধী পক্ষৰ বিধায়কসকলে ঘনাই মোৰ ঘৰত আহি থাকিলে তেওঁলোকৰ নিজৰ ৰাজনৈতিক দলতো উত্তৰ দিবলগীয়া হয়। অন্যথাই আমি সকলোকে সমদৃষ্টিৰে চাওঁ।